ইমান ডাঙৰ ইউটিউবাৰটো হৈ পিনা এতিয়া হাৰ পাইছে তো গাইজ সকলোৱে শুনক আৰু সকলোৱে চাওক ভিডিঅ'টো জুবিন ক্ষেত্ৰ লৈ পিনা ডিম্পু বৰুৱাই কি বুলি কৈছে। মই গোলাঘাট বাইকত গৈ থাকোতে জুবিন ক্ষেত্ৰত সোমাই গৈছিলো কিবা মানে কিবা বেয়া লাগিল। আজি জুবিন দা নোহোৱা হৈ যোৱা 4-5 মাহ হ'ল, কিন্তু সেই ঠাইখিনি এতিয়াও কিবা আনঅৰ্গানাইজ ধৰণে য'ত জুবিন দাৰ অন্তিম ক্ৰিয়া সম্পন্ন কৰা হৈছিল তাতে টিংপাতেৰে সেই দি থৈছে, কিন্তু 4-5 মাহৰ ভিতৰত তাত কি বনাই দিব লাগিছিল পুৰা যে একদম বেলেগ বেলেগ ধৰণৰ মিউজিয়াম আছে, তাতে জুবিন দাৰ গান বাজি আছে, ফটো চটো বিলাক সেৱা কৰা, তাত কিবা কৰা অৰ্গানাইজ ধৰণে আছে, কিন্তু এতিয়াও কিবা মেলা সভাত তাত যোৱাৰ দৰে লাগে। তো আমাক এতিয়া নহয় আপুনি বহুত আগতে ক'ব লাগিছিলে, যেনেকৈ আপোনালোকে সকলোৱে গম পায় হিয়াৰ আমটো জুবিন গাৰ্গ 5 মাহ দিন হৈ গ'ল ঢুকুৱা, কিন্তু আজিলৈকে তেওঁৰ মানে জুবিন ক্ষেত্ৰ লৈ পিনে একো বনোৱা নাই, একো কৰা নাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰণ কি জানে, ইলেকশ্যনত চবকে 500 টকা দি পিনা মানুহ মিটিঙলৈ মাতিব পাৰে, কিন্তু জুবিন ক্ষেত্ৰ বনাওঁতে তেওঁৰ তলি শুকাই গৈছে নেকি? আপোনালোকে সকলোৱে গম পায় হিয়াৰ আমটো জুবিন গাৰ্গক লৈ পিনা এতিয়া বহুত মন্তব্য ৰাখিছিলে, ডিম্পু দাও মন্তব্য ৰাখিছিলে, কিন্তু তেওঁ কি কৈছে তাত মানে বেৰ হৈ যোৱা ষ্টাইল লাগিছে বুলি কৈছে, কিন্তু টিংপাত লগাই দিছে। তো সকলোৱে ভাবকচোন, অসমৰ ইমান ডাঙৰ মানুহজন হৈ পিনা তেওঁক কিয় মানে এনেকৈ কৰিছে মানুহবোৰে, কিয় এনেকৈ কৰিছে, কিয় অপব্যৱহাৰ কৰা ষ্টাইলত কৰিছে? ইমান ডাঙৰ ছিংগাৰজনৰ হৈ আমাৰ হিয়াৰ আমটো জুবিন গাৰ্গ হৈ পিনা তেওঁক যে এনেকৈ কৰিছে মানুহবিলাকে, কাৰণটো কি? মৰা দিনাখন কিমান প্ৰতিক্ৰিয়া কৰিছিলে চবেই। এতিয়া মোৰ সম্ভৱ এইটোৱে মোৰ মনলৈ আহে যে বিজেপি মানুহে মাৰিছে নেকি জুবিন দাক, তদন্ত কৰি পিনা সেইটোৱে উলিয়াব লাগে। যেনেকৈ আপোনালোকে সকলোৱে গম পায় ইমান দিন হৈ গ'ল জুবিন দাক ন্যায় দিব পৰা নাই, কিয় ন্যায় দিব পৰা নাই, কি ক্ষেত্ৰত ন্যায় দিব পৰা নাই? সেইটো মাৰিছে কাৰণেহে ন্যায় দিব পৰা নাই। সেইটো যদি আমি কিবা এটা কওঁ সেইটো আমাক হয়তো জেলত ভৰাই দিব, কিন্তু যোনটো কথা কৈছোঁ ন সেইটো একদম সত্য কথা। এতিয়া জুবিন ক্ষেত্ৰ বনোৱা নাই, ইমান মন্তব্য ৰাখিলে, মন্তব্য ৰাখি পিনে এতিয়া মন্তব্যবোৰ পাহৰি গ'ল। যেনেকৈ আপোনালোকে এতিয়া ইলেকশ্যন আহি আছে, নিৰ্বাচন আহি আছে, চব ইয়াত পইচা হাজাৰ কোটি টকা বিলাই দিছে, কিন্তু জুবিন ক্ষেত্ৰ বনাওঁতে তেওঁৰ পকেটৰ তলি শুকাই গৈছে, মানে এনেকুৱা অৱস্থা হৈ গৈছে তেওঁৰ। মাইকী মানুহ হয়তো 8-9 হাজাৰ টকাকৈ দিব, এতিয়া আকৌ 20-25 হাজাৰ টকাই দিবই। সেইটোৱেতো সেইবিলাকে কৰক, তেতিয়া ভাল হ'ব, মানে অসমখন বহুত ভাল হৈ যাব।